মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত দশম শ্ৰেণীৰ গণিতৰ পুনৰ আলোচনা দ্বিতীয় খণ্ড ঘন আৰু ঘনমূল অনুশীলনী R3 6ৰ পৰা 11লৈ প্ৰশ্নৰ সমাধান আলোচনা কৰিম। আহাচোন প্ৰথমতে আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ। নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা। তলত কেইটামান সংখ্যা দিয়া আছে, এই সংখ্যাকেইটাৰ আমি ঘনমূল উলিয়াব লাগিব। এই ঘনমূল উলিওৱা তোমালোকে ইতিমধ্যে আগৰ শ্ৰেণীত শিকি আহিছা। তথাপি চাওঁ, প্ৰথমতে আমি 1 নম্বৰৰ ঘনমূল উলিয়াওঁ। 1 নম্বৰত দিয়া আছে 1331। 1331ক আমি ঘনমূল উলিয়াবলৈ যাওঁতে ইয়াৰ আমি মৌলিক উৎপাদক উলিয়াম। চাওঁচোন মৌলিক উৎপাদক কি হয়। দেখা গৈ আছে এই সংখ্যাটো 2ৰে বিভাজ্য নহয়। এতিয়া 3ৰে বিভাজ্য হয়নে নহয় চাওঁ আহা। 1 আৰু 3 4, 4 আৰু 3 7, 7 1 8। গতিকে 8 হৈছে 3ৰেও বিভাজ্য নহয়। এককৰ ঘৰত কি আছে 1, গতিকে 5ৰেও বিভাজ্য নহয়। 7ৰে 1 বাৰ 63, 9 বাৰ 1 বাকি থাকে নাযায়। 7ৰেও 11 দি 11 3 1 4 আৰু 3 1 4, 4ৰ পৰা 4 বেক কৰিলে 0 হয়। গতিকে 11ৰ বিভাজ্য হ'ব। 11কে যদি হৰণ দিয়া যায় 13ত 1 বাৰ যায়, বাকী থাকিল 2। 2 আৰু 3 23, 23ত যায় কিমান বাৰ 2 বাৰ। 1 থাকিল 1 আৰু 1 11, 11ত যায় 1 বাৰ। 121 হ'ল। 121ক আকৌ 11 দি যাব। 11 12ত 1 বাৰ যায়, 1 থাকিল 1 আৰু 1 11, 11ত 1 বাৰ গ'ল। তাৰ মানে আমি 1331ক মৌলিক উৎপাদকত প্ৰকাশ কৰিলে পাওঁ 11 পূৰণ 11 পূৰণ 11। অৰ্থাৎ আমি লিখিব পাৰোঁ 11 কিউব বা 11ৰ ঘন। এতিয়া আমি যেতিয়া ঘনমূল উলিয়াম, ঘনমূল উলিয়াওঁতে এই যিটো ঘনৰ চিহ্ন কিউব, এই কিউবটো বাদ দিলেই আমি উলিয়াবলগীয়া ঘনমূল পাম। এতেকে নিৰ্ণয় ঘনমূল সমান কিমান 11। এই 11 হ'ল 1 নম্বৰৰ সমাধান। এইবাৰ আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰত আছে 1728। 1ৰ দৰে আমি 2কো সমাধান কৰিম। প্ৰথমতে ইয়াক আমি মৌলিক উৎপাদকত প্ৰকাশ কৰিম। ইয়াৰ এককৰ ঘৰত 8 আছে, গতিকে 2ৰে বিভাজ্য। গতিকে 2 দি আমি হৰণ দিম। 2 1ত নাযায়, 17ত গ'ল 8 বাৰ, থাকিলে 1 আৰু 2 12, 12ত যাব কিমান বাৰ 6 বাৰ। একো বাকী নাই, 8, 8ত যাব 4 বাৰ। আকৌ এই সংখ্যাটো 2ৰে বিভাজ্য হ'ব। 2 দি হৰণ কৰিলে 8ত যায় 4 বাৰ, 6ত যায় 3 বাৰ আৰু 4ত যায় 2 বাৰ। আকৌ 2ৰে বিভাজ্য হ'ব। 2 4ত 2 বাৰ যায়, 3ত 1 বাৰ, 1 বাকী থাকিল 1 আৰু 2 12, 12ত যায় 6 বাৰ। আকৌ 2 দি যাব। 2ত যায় 1 বাৰ, 1ত নাযায়, গতিকে 0। 1 আৰু 6 16, 16ত যায় কিমান বাৰ 8 বাৰ। এইবাৰ আকৌ 2ৰে বিভাজ্য হ'ব। 2ৰে হৰণ দিলে কিমান বাৰ যাব 10ত যায় 5 বাৰ আৰু 8ত যায় 4 বাৰ। আকৌ 2 দি যাব। 2 5ত যায় 2 বাৰ, বাকী থাকিলে 1, 14ত যাব 7 বাৰ। এই 27ক 2 দি হৰণ নাযায়, 3ৰে বিভাজ্য হ'ব। 3ৰে হৰণ দিলে 3 27ত যায় 9 বাৰ। 9ক আকৌ 3ৰে বিভাজ্য হ'ব। 3ৰে হৰণ কৰিলে 3 9ত 3 বাৰ যায়। তাৰ মানে আমি কিমান পালোঁ 1728ক মৌলিক উৎপাদকত প্ৰকাশ কৰিলে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 3, এইখিনি পালোঁ। এতিয়া ইয়াক যদি আমি কিউব হিচাপত লিখোঁ, এই 3টা 2ৰ কাৰণে 2 কিউব আৰু এই 3টা কাৰণে আমি 2 কিউব আৰু শেষৰ 3টা 3ৰ কাৰণে আমি 3 কিউব লিখিছোঁ। আমাক লাগে ঘনমূল। ঘনমূল উলিয়াওঁতে এই ঘনৰ চিহ্ন অৰ্থাৎ কিউবটো বাদ দিম। বাদ দিলে পাম 2 পূৰণ 2 পূৰণ 3। এতিয়া এইখিনিক পূৰণ কৰিলে হয় 2 2 4, 4 3 গুণ 12। তাৰ মানে 2 নম্বৰত যিটো 1728 আছিল, ইয়াৰ ঘনমূল হ'ল 12। এবাৰ আমি 3 নম্বৰটো চাওঁ। 3 নম্বৰত আছে 2197। ইয়াৰ সমাধান কৰোঁ আহা। ইয়াকো আমি কি কৰিব লাগিব, প্ৰথমতে মৌলিক উৎপাদকত প্ৰকাশ কৰিব লাগিব। দেখা গৈ আছে 2ৰে বিভাজ্য নহয়, 3ৰে হয় নেকি চাওঁ। 7 আৰু 9 16, 1 17 আৰু 2 19, নাযায় 3ৰে। 3ৰ দি নগ'লে আমি চাব লাগিব 5 দি, 5 দিও নাযায়, 7 দিও নাযায়, কি ডাইৰেক্ট 13 দি যাব। 13 21ত 1 বাৰ যায়, বাকী থাকিল 8 89, 89ত 6 বাৰ গ'ল, 6 13 78, বাকী থাকিল কিমান 11, 117ত গ'ল 9 বাৰ। আকৌ 13 দি যাব। 13 16ত যায় 1 বাৰ, বাকী থাকিল 3, 3 আৰু 9 39, 39ত 13 গ'ল 3 বাৰ। তাৰ মানে আমি 2197 সমান লিখিব পাৰোঁ 13 পূৰণ 13 পূৰণ 13। তাৰ মানে 13 কিউব। এতেকে নিৰ্ণয় ঘনমূল কিমান হ'ব
13 কারণ এই কিউব চিহ্নটো বাদ দিলে হ'ব। এবাৰ আমি 4 নম্বৰটো চাওঁ। 4 নম্বৰত কি আছে নো 2744। ইয়াক আমি 2 দি বিভাজ্য কৰিব পাৰোঁ। 2 দি বিভাজ্য হয়, গতিকে 2 দি প্ৰথমতে আমি হৰণ দিম। 2 2ত একবাৰ যায়, 2 7ত 3বাৰ যায়, 1 থাকিল 14, 14ত 7 বাৰ আৰু 4ত 2 বাৰ, আকৌ 2 দি যাব। 2 13ত যায় 6 বাৰ, 1 থাকিল 17, 17ত যাব 8 বাৰ, বাকী থাকিল 1 হ'ল 12, 12ত যাব 6 বাৰ, আকৌ 2 দি যাব। 2 6ত যায় 3 বাৰ, 8ত যায় কিমান বাৰ 4 বাৰ আৰু 6ত যায় 3 বাৰ। 3 43 পালোঁ, 1 3 দিও নাযায়, 5 দিও নাযায়, গতিকে যাব কিন্তু 7 দি যায়। 7 34ত যাব 4 বাৰ, 4 7 28, বাকী থাকিল 6, 6 3 63, 63ত 7 যায় 9 বাৰ, আকৌ 7 দি যাব। তে কিমান বাৰ 49ত গ'ল 7 বাৰ, তাৰ মানে 2744 সমান পালোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 7 পূৰণ 7 পূৰণ 7, তাৰ মানে 2 কিউব ইনটু 7 কিউব লিখিব পাৰোঁ। এতেকে নিৰ্ণয় ঘনমূল সমান কিমান হ'ল 2 ইনটু 7, 2 ইনটু 7 মানে কিমান হয় 14। এই 14 হ'ল আমাৰ 4 নম্বৰৰ উত্তৰ। এবাৰ আমি পিছৰ প্ৰশ্নটো চাওঁ। পিছত 7 নম্বৰত আছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা। আগতেও আমি ঘনমূল বাহিৰ কৰিলোঁ, তাত কিন্তু কোনো নিয়ম দিয়া নাছিল। আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল বাহিৰ কৰিছোঁ। ইয়াতো যিকেইটা সংখ্যা দিয়া আছে এইকেইটাৰ আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল উলিয়াব লাগিব। প্ৰথমতে 1 নম্বৰটো কৰোঁ আহা। তো 1 নম্বৰত 3375 আছে, ইয়াৰ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ আহা। ইয়াক 3 দি বিভাজ্য হয়, 3 3তে একবাৰ যায় আৰু 3তে একবাৰ যায়, 7ত 2 বাৰ যায়, 1 থাকিল 15, 15ত যাব 5 বাৰ, আকৌ 3 দি যাব কাৰণ 2 5 7 1 8 1 9, 3 11ত 3 বাৰ গ'ল, বাকী থাকিল 2, 22ত গ'ল 7 বাৰ, বাকী থাকিল 1, 15ত যাব 5 বাৰ, আকৌ 3 দি যাব। 3 3তে একবাৰ গ'ল, 7ত যাব কিমান বাৰ 2 বাৰ, বাকী থাকিল 1, 15ত যাব 5 বাৰ। এতিয়া আকৌ 3 দি নাযায়, 5 দি যাব। 5 আমাৰ 1ত নাযায় 12, 12ত যাব কিমান বাৰ 2 বাৰ আৰু বাকী থাকিল 2 2 5 25, 25ত যাব 5 বাৰ, আকৌ 5 দি যাব। 5 দি কিমান বাৰ হ'ব 5 বাৰ যাব, তাৰ মানে আমি কিমান পালোঁ 3 পূৰণ 3 পূৰণ 3 পূৰণ 5 পূৰণ 5 পূৰণ 5, তাৰ মানে আমি 3 কিউব ইনটু 5 কিউব লিখিব পাৰোঁ। এতেকে ঘনমূল কিমান হ'ব, ঘনমূল হ'ব 3 আৰু 5ৰ গুণফল বা পূৰণফল, 3 5 গুণ আমি কিমান পালোঁ 15। এই 15 হ'ল 7ৰ 1 নম্বৰৰ উত্তৰ। এবাৰ আমি 7ৰ 2 নম্বৰটো কৰোঁ। 2 নম্বৰত আছে 4913। এই 4913 আমি যদি মৌলিক উৎপাদকত প্ৰকাশ কৰোঁ তেতিয়া কি হ'বনো, ইয়াক 2 দি নাযায়, 3 দি নাযায়, 5 দি নাযায়, 7 দি নাযায়, 11 দি নাযায়, 13 দি নাযায়, 17 দি যাব। 17 যাব 49ত 2 বাৰ, 17 2 গুণ 34, 15 বাকী থাকিল 150, 150ত যাব 8 বাৰ, তাৰপিছত 17 8 গুণ কিমান 136, বাকী থাকিল কিমান 13, 13 133, 133ত যাব কিমান বাৰ 9 বাৰ গ'ল। 200 কিমান হ'ল 89, 289 আকৌ 17 দি যাব, 17 দি কিমান বাৰ যাব 28ত যায় 1 বাৰ, বাকী থাকিলে 11 119, 119ত যাব 7 বাৰ, তাৰ মানে 4913 মৌলিক উৎপাদকত প্ৰকাশ কৰিলে পাওঁ 17 পূৰণ 17 পূৰণ 17, তাৰ মানে 17 কিউব। এতেকে ঘনমূল কিমান হ'ব 17। একেদৰে এবাৰ আমি 3 নম্বৰটো কৰোঁ আহা। 3 নম্বৰত কি আছে 9261। ইয়াকো প্ৰথমতে আমি কি কৰিব লাগিব, মৌলিক উৎপাদকত প্ৰকাশ কৰিব লাগিব। ই 2ৰে বিভাজ্য নহয়, 3 দি 7 9 18 হয়, 3 দি বিভাজ্য হ'ব। 3 9ত কিমান বাৰ যাব 3 বাৰ, 2ত নাযায় কাৰণে 0, 26ত যাব 8 বাৰ, বাকী থাকিল 2, 21ত যাব কিমান বাৰ 7 বাৰ। এবাৰ আকৌ 3 দি যাব, 3 3ত গ'ল 1 বাৰ, 1ত নাযায় 0ত নাযায় 0, 8ত যাব কিমান বাৰ 2 বাৰ, 2 থাকিল 27ত যাব কিমান বাৰ 9 বাৰ। এবাৰ আকৌ 3 দি যাব, 3 10ত যায় কিমান বাৰ 3 বাৰ, 1 থাকিল 12, 12ত যাব কিমান বাৰ 4 বাৰ, থাকিল 9 9ত যাব কিমান বাৰ 3 বাৰ, 343, 3 দি নাযায় 5 দি নাযায়, 7 দি যাব, 7 দি যাব কিমান বাৰ 34ত 4 বাৰ, 4 7 গুণ 28, বাকী থাকিল 6 63, 63ত যাব 9 বাৰ, আকৌ যাব 7 দি যাব 49ত কিমান বাৰ 7 বাৰ, তাৰ মানে আমি লিখিব পাৰোঁ 3 পূৰণ 3 পূৰণ 3 পূৰণ 7 পূৰণ 7 পূৰণ 7, তাৰ মানে
3 কিউব ইন্টু 7 কিউব। এ থেকে নির্ণয় ঘনমূল সমান কিমান হ'ব? আমি ঘনৰ চিহ্ন দুটা বাদ দিলোঁ, 3 পূৰণ 7, 3 7 গুণ কিমান? 21। এবাৰ আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। 4 নম্বৰত কি দিয়া আছে? 13,824। ইয়াক প্ৰথমতে আমি মৌলিক উৎপাদকত প্ৰকাশ কৰিম। মৌলিক উৎপাদক প্ৰকাশ কৰিলে ইয়াক 2ৰে বিভাজ্য হয়। 2 1ত নাযায় 13, 13ত যাব 6 বাৰ, বাকী থাকিলে 1, 1 8 18, 18ত যাব 9 বাৰ, 2ত যাব 1 বাৰ, 4ত যাব 2 বাৰ, আকৌ 2 বিভাজ্য হ'ব। 2 6ত 3 বাৰ, 9ত গ'ল 4 বাৰ, 1 থাকিল, 1 1 11ত গ'ল 5 বাৰ, বাকী থাকিলে 1, 1 2 12, 12ত 2 যায় 6 বাৰ, আকৌ 2 বিভাজ্য হ'ব। 2 3ত যায় 1 বাৰ, 1 বাকি থাকিল, 1 4 14, 14ত যাব 7 বাৰ, 5ত গ'ল 2 বাৰ, 1 বাকি, 16ত যাব 8 বাৰ, আকৌ 2 বিভাজ্য হ'ব। 2 1ত নাযায় 17, 17ত যাব 8 বাৰ, 1 থাকিল 12, 12ত যাব 6 বাৰ, 8ত যাব 4 বাৰ, আকৌ 2 যাব। 2 8ত যায় কিমান বাৰ? 4 বাৰ, 6ত যায় 3 বাৰ, 4ত যায় 2 বাৰ, আকৌ 2 যাব। 2 4ত গ'ল 2 বাৰ, 3ত গ'ল 1 বাৰ, 12, 12ত গ'ল কিমান বাৰ? 6 বাৰ, আকৌ 2 যাব। 2 2ত যায় 1 বাৰ, 1ত যায় 0 বাৰ, আৰু 16, 16ত গ'ল 8 বাৰ, আকৌ 2 যাব। 2 10ত 5 বাৰ, 8ত গ'ল 4 বাৰ, আকৌ 2 যাব। 2 5ত যায় 2 বাৰ, 1 থাকিল, 14ত যাব 7 বাৰ, এইবাৰ 2 নাযায় 3 দি, 3 27ত 9 বাৰ গ'ল, আকৌ 3 যাব। 3 9ত 3 বাৰ গ'ল, তাৰ মানে আমি পালোঁ কিমানটা 2 আছে? কিমানটা 2ৰ পূৰণফল? 1 2 3 4 5 6 7 8 9, 9টা 2ৰ পূৰণফল আৰু 3টা 3ৰ পূৰণফল। গতিকে আমি লিখিব পাৰোঁ 3টা 2ৰ কাৰণে 2 কিউব, আৰু বাকী 3টাৰ কাৰণে 2 কিউব, আৰু বাকী 3টাৰ কাৰণে 2 কিউব, আৰু শেষৰ 3টা 3ৰ কাৰণে 3 কিউব লিখিব পাৰোঁ। এতিয়া ঘনমূল লাগে আমাক। ঘনমূল খালি এই ঘনৰ চিহ্ন 4টা বাদ দিলেই হ'ব। 2 পূৰণ 2 পূৰণ 2 পূৰণ 3, এইখিনি পূৰণ কৰিলে 2 2 4, 4 2 8, 8 3 24। তারপরে 3 নম্বরের উত্তর হল 24। এবার আমি 8 নম্বর প্রশ্নটা চাও। 8 নম্বরত আছে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি লিখা। যিকেইটা সংখ্যা দিয়া আছে সেইকেইটা সংখ্যাৰ আমি ঘনমূল উলিয়াব লাগিব, কিন্তু উৎপাদক বিশ্লেষণ কৰিব নোৱাৰোঁ। গতিকে আহাচন সমাধান কৰোঁ। এতিয়া ঘনমূল অনুমানৰ সহায়ত উলিয়াব লাগিলে যিটো সংখ্যা দিয়া থাকে সেই সংখ্যাৰ এককৰ ঘৰৰ পৰা 3টাকৈ অংক লৈ আমি কি কৰিব লাগে? দল বা গ্ৰুপ গঠন কৰিব লাগে। গতিকে ইয়াত প্ৰথমতে আমি এককৰ ঘৰৰ অংক, দশকৰ ঘৰৰ অংক, শতকৰ ঘৰৰ অংক মিলি এটা গ্ৰুপ পালোঁ, আৰু বাকী থাকি গ'ল 2টা, সেই 2টাক লৈ আন এটা গ্ৰুপ হ'ল। এতিয়া এককৰ ঘৰত এটা সংখ্যা থাকিলে, কোনো সংখ্যাৰ এককৰ ঘৰত কি সংখ্যা থাকিলে ঘন সংখ্যাৰ এককৰ ঘৰত কি হয় সেই কথা আমাৰ নিশ্চয় মনত আছে। সেই কথাখিনি মনত ৰাখি আমি কি কৰিব লাগিব? এই সংখ্যাবিলাকৰ আমি ঘনমূল উলিয়াব লাগিব। যেনেকৈ কোনো সংখ্যাৰ এককৰ ঘৰত 0 থাকিলে তাৰ ঘনৰ এককৰ ঘৰত 0 থাকে, 1 থাকিলে কোনো সংখ্যাৰ এককৰ ঘৰত 1 থাকিলে সেই সংখ্যাৰ ঘনৰ এককৰ ঘৰত কি থাকে? 1 থাকে। যদি 2 থাকে কোনো সংখ্যাৰ এককৰ ঘৰত, তেনেহ'লে তাৰ ঘন সংখ্যাৰ এককৰ ঘৰত কি হয়? 8 হয়। এই যে নিয়মবোৰ আছিল সেই নিয়মবোৰ ব্যৱহাৰ কৰি আমি ইয়াক সমাধান কৰিব লাগিব। তাৰ কাৰণে আমি ইয়াত যি 2টা গ্ৰুপ পালোঁ তাৰে সোঁফালৰ যিটো গ্ৰুপ 167, এই গ্ৰুপটো চাম। এই গ্ৰুপটোত আমি একৰ ঘৰত 7 আছে। গতিকে একৰ ঘৰত যদি 7 থাকে সেই সংখ্যাৰ আমি যদি ঘন ওলালে তাৰ যিটো ঘনফল হয়, ঘনফলত কি থাকিব? 7 7 গুণ 49, 7 9 63। ঘনৰ ঘৰত 3 থাকে, আৰু যেতিয়া মূল উলিয়াম তেতিয়া যায় আকৌ কি হ'ব? তেতিয়া যায় 3 হ'ব। গতিকে ইয়াক আমি নিয়মটোক ক'ব পাৰোঁ 7 3 নিয়ম। এই 7 3 নিয়ম অনুসৰি 167ৰ ঘনমূল কিমান হ'ব? 3। তাৰ মানে এই 12,167 সংখ্যাটোৰ যিটো ঘনমূল হ'ব তাৰে এককৰ ঘৰত বহিব কিমান? 3। আৰু বাকী থাকিল বাকী এটা গ্ৰুপ 12। এতিয়া এই 12তকৈ সৰু আৰু 12ৰ নিচেই ওচৰৰ ঘন সংখ্যাটো হ'ব কিমান? 8। আৰু এই 8ৰ যিটো আমি কি পাম? ঘনমূল পাম। সেই ঘনমূলটোই হ'ব ইয়াৰ দশকৰ ঘৰৰ অংক। এই 8ৰ ঘনমূল কিমান আমি জানো? 2। এতেকে
12,167 আনুমানিক ঘনমূল কিমান হ'ব 23 এনেদৰে আমি বাকীকেইটা সংখ্যাৰ ঘনমূল উলিয়াব পাৰিম এবাৰ আমি 2 নম্বৰটো চাওঁ 2 নম্বৰত কি আছে ন 8000 গতে 1 নম্বৰত কৰাৰ দৰে যদি আমি একক দশক আৰু শতকৰ ঘৰৰ অংক লৈ এটা গোট বনাও তেতিয়া বাকি থাকে এটা অংক 8 তাক লৈ আৰু এটা গোট হ'ব এতিয়া 0 0 তাৰ মানে কোনো সংখ্যাৰ এককৰ ঘৰত 0 থাকিলে তাৰ ঘনৰ এককৰ ঘৰত 0 হয় সেই নিয়ম অনুসৰি 0 0 0 ৰ ঘনমূল হ'ব কিমান 0 অৰ্থাৎ এই 8000 ৰ যেটো ঘনমূল হ'ব তাৰ এককৰ অংক হ'ব কিমান 0 আৰু 8 ৰ ঘনমূল ইতিমধ্যে আমি জানো কিমান 2 এতেকে 8000 ৰ ঘনমূল কিমান হ'ব 2 আৰু 0 কিমান 20 এই দৰে আমি 8000 ৰ কিমান পালো ঘনমূল পালো এবাৰ আমি 8 ৰ 3 নম্বৰটো চাওঁ 3 নম্বৰত কি দিয়া আছে ন 4096 গতিকে ইয়াতো আমি কি কৰিব লাগিব আনুমানিক পদ্ধতিৰ সহায়ত ঘনমূল উলিয়াব লাগিলে এটা গোট গঠন কৰিব লাগিব তাৰে প্ৰথম গোটটোত থাকিব কি একক দশক আৰু শতকৰ অংক অৰ্থাৎ 0 9 6 আৰু বাকি গোটটোত থাকিব 4 এতিয়া 6 6 তাৰ মানে এককৰ ঘৰত যদি 6 থাকে কোনো সংখ্যা তাৰ ঘনৰো এককৰ ঘৰত 6 হয় সেই নিয়ম অনুসৰি 0 9 6 ৰ ঘনমূল কিমান হ'ব 6 আৰু যেটো আছে 4 4তকৈ সৰু আৰু 4 ৰ নিচেই ওচৰৰ ঘন সংখ্যা হ'ব কিমান 1 এতে একৰ ঘনমূল কিমান পাওঁ আমি 1 গতিকে আমি উলিয়াব লগা ঘনমূল কিমান পাম 1 6 16 অৰ্থাৎ 4096 ৰ আনুমানিক ঘনমূল হ'ব কিমান 16 হেদৰে আমি 4 নম্বৰ অংকটো চাওঁ 5832 ইয়াকো যদি আমি গোট বনাও বা গ্ৰুপ বনাও তে দুটা গ্ৰুপ হ'ব এটা গ্ৰুপত থাকিব একক দশক আৰু শতকৰ অংক অৰ্থাৎ 832 আৰু বাকি গ্ৰুপত মাত্ৰ এটা অংক থাকিব 5 এতিয়া 2 2 2 যদি থাকে তেতিয়া তাৰ ঘনৰ এককৰ ঘৰত কি হয় 8 এই 2 8 নিয়ম যদি আমি খটুৱাও তেনেহলে আমি 832 ৰ ঘনমূল পাম কিমান 8 আৰু এককৰ ঘৰত যেটো 5 আছে 5তকৈ সৰু আৰু 5 ৰ নিচেই ওচৰৰ ঘন সংখ্যা হৈছে কিমান 1 আৰু একৰ ঘনমূল কিমান 1 হেয়ে আমি উলিয়াব লগা আনুমানিক ঘনমূল কিমান হ'ব 18 এই দৰে আমি 4 নম্বৰটো কৰিলো ইয়াৰ লগে লগে আমাৰ 8 নম্বৰৰ সমাধান সমাপ্ত হ'ল এবাৰ আমি 9 নম্বৰ প্ৰশ্নটো চাওঁ 9 নম্বৰত আছে এটা ঘনকৰ দিক 1.2 সেন্টিমিটাৰ ঘনকটোৰ আয়তন কিমান এটা ঘনক মানে তাৰ দিক প্ৰস্থ আৰু উচ্চতা সমান ঘনকৰ আয়তনৰ সূত্ৰটো নিশ্চয় তোমালোকৰ মনত আছে দিক কিউব বা দিগৰ ঘন তে ঘনকৰ দিক ইয়াত 1.2 সেন্টিমিটাৰ এতেকে ঘনকটোৰ আয়তন সমান কিমান আমি লিখিছো দিগৰ ঘন বা দিক কিউব এতিয়া দিগৰ মান হৈছে 1.2 হে আমি 1.2 কিউব আৰু এককটো লিখিছো ঘন সেন্টিমিটাৰ কাৰণ আয়তনৰ একক ঘন হয় সদায় 1.2 কিউব তিনিবাৰ যদি 1.2 পূৰণ কৰো পূৰণফল হয় আমাৰ 1.728 এই 1.728 ঘন সেন্টিমিটাৰই হল ঘনকটোৰ আয়তন এবাৰ আমি 10 নম্বৰ প্ৰশ্নটো চাওঁ এটা ঘনকাকৃতিৰ বাকচৰ আয়তন 6859 ঘন সেন্টিমিটাৰ হলে বাকচটোৰ কিমান ওখ হ'ব ইয়াৰ উচ্চতা লাগে ঘনক যেহেতু তাৰ দিক প্ৰস্থ আৰু উচ্চতা একেই হ'ব গতিকে আমি আয়তনৰ কি উলিয়াব লাগিব ঘনমূল উলিয়াব লাগিব গতিকে সমাধান কৰো আহা যে বাকচৰ আয়তন সমান কিমান 6859 ঘন সেন্টিমিটাৰ এতেকে বাকচটোৰ উচ্চতা কিমান হ'ব আয়তনৰ ঘনমূল এটো ঘনমূলৰ চিহ্ন তোমালোকে জানা তে এতিয়া আমি মান বহাই দিও আহা 6859 ইয়াৰ যদি আমি ঘনমূল উলাও উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত উলিয়াব পাৰো 2 দি হৰণ না যায় 3 দি না যায় নেকি একেবাৰে 19 দি হৰণ যায় 19 3 বাৰ গল 68 তাৰ পিছত 6 বাৰ আৰু 1 বাৰ তাৰ মানে 361 বাৰ গল আকৌ ইয়াত 19 দি যাব 19 361 কিমান বাৰ যাব 19 বাৰ তাৰ মানে আমি তিনিটা কি পালো 19 পালো গতিকে ইয়াৰ যদি আমি ঘনমূল লও ঘনমূল কিমান হ'ব 19 সেন্টিমিটাৰ তাৰ মানে যেটো ঘনকাকৃতিৰ বাকচ আছে তাৰ উচ্চতা হ'ব 19 সেন্টিমিটাৰ এবাৰ আমি 11 নম্বৰ প্ৰশ্ন চাওঁ 11 নম্বৰত কি দিয়া আছে ন প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকৈ উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো লিখা তাৰ মানে এইবিলাক বহু বিকল্প প্ৰশ্ন বা মাল্টিপল চইচ কোৱেশ্চন এইবিলাকত প্ৰত্যেকটোৰ কাৰণে 4টাকৈ উত্তৰ দিয়া আছে এটাহে শুদ্ধ সেই শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগে আহাচোন প্ৰথম এই নম্বৰটো চাওঁ 23 ৰ ঘনৰ এককৰ স্থানৰ অংকটো হ'ব হল এতিয়া একৰ ঘৰত 3 থাকিলে
আমার ঘনৰ এককত কি হ'ব 3 3 গুণ 9 9 3 গুণ 27 27 মানে 7 থাকিব গতি 7 আছে কেই নম্বৰত 2 নম্বৰত গতি 2 নম্বৰটোই হ'ব উত্তৰ এবাৰ আমি বি নম্বৰ চাওঁ বি নম্বৰত কি আছে তলৰ কোণটো পূৰ্ণ ঘন তে পূৰ্ণ ঘন সংখ্যা লাগে আমাক পূৰ্ণ ঘন সংখ্যা ইয়াত যিমানটা দিয়া 6 হ'ব অন্য নহয় 933 নহয় ইতিমধ্যে আমি কেইবাবাৰো পাই আহিলোঁ 343 এই 343 এটা পূৰ্ণ ঘন সংখ্যা এবাৰ সি নম্বৰটো চাওঁ আহা 1000 ঘনমূলৰ মান কিমান তে 1000 যদি আমি ঘনমূল লওঁ তেতিয়াহ'লে কিমান পাম 1000 ঘনমূল যায় হয় 10 গতিকে 3 নম্বৰত আছে গতিকে 3 নম্বৰই হ'ব কি উত্তৰ এবাৰ আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ 2 নম্বৰত আছে যদি m nৰ ঘনমূল হয় তেন্তে nৰ মান হ'ব m হৈছে nৰ ঘনমূল তেনেহ'লে nৰ মান কিমান সেইটো আমাক লাগে 1 নম্বৰত √m বা m ৰ বৰ্গমূল 2 নম্বৰত আছে m ৰ ঘনমূল 3 নম্বৰত আছে m ৰ ঘন 4 নম্বৰত আছে m ৰ বৰ্গ এটো 3 নম্বৰত m ৰ যেটো ঘন হেতু হ'ব উত্তৰ হল 3 নম্বৰ m কিউ এবাৰ আমি ই নম্বৰটো চাওঁ যে 8 ৰ ঘনমূল 27 ৰ ঘনমূল আৰু 64 ৰ ঘনমূলৰ মান হ'ব তে 8 ৰ ঘনমূল হৈছে 2 27 ৰ ঘনমূল 3 64 ৰ ঘনমূল 4 2 3 5 5 আৰু 4 যোগ কৰিলে 9 হয় 9 আছে 4 নম্বৰত গতিকে উত্তৰ হ'ব 4 নম্বৰটো এই ভিডিওত এইখিনি তোমালোকৰ ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ আৰু কমেন্ট কৰিবা যিসকল এই চেনেলত নতুন তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ।